So hey guys, welcome to my second channel, Rocky S Blog. তো গাইজ আজি মই এইফালে ফুৰবা কাৰণে আহিছিলোঁ। ফুৰবা আহি কেনে চাওঁ পুৰা বৰষুণৰ মাজত মানে কি ক'ব আৰু চাৰিওফালে বানপানী পুৰা এইটো দেখা পাই আছে আপোনালোকে পুৰা বানপানী তে এইফালে আৰু কি ক'মনো, এইফালে আৰু যাব নোৱাৰিম মানে এনেকা হৈছে। পিছত মই ব্ৰিজত মই ৰখি কেনে এইফালে আপোনালোকক দেখাই আছোঁ। দেখাৰ পিছত সব ঘৰ বাৰী সব ডুবি আছে চাব পাৰিছে আপোনালোকে। তো এইফালে পুৰা বৰষুণ দিছে ন, বৰষুণত ঝিকি আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই আছোঁ যে এইটো কাৰণে লাইক এটা কৰিব পাৰে ন। তো এইখিনিলৈকে ভিডিঅ' আৰু বেছি ডাঙৰ নকৰোঁ, ডাঙৰ কৰিলে মই পুৰা ঝিকি যাম। তো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। পুৰা চাৰিওফালে বানপানী হৈ আছে। ফাইনেলি দোস্ত আমাৰ গাঁৱৰ ৰাস্তাখনত আহিলোঁ। অহাৰ পিছত চাওঁ বানপানী হোৱাৰ পিছত এনে বৰষুণ দিলেতো বোকা হয়ে, তাৰপিছত আপোনাৰ বানপানী আহিলে ৰাস্তাৰ হালে নাথাকে। এইটো চাওক না, মানে এনেকুৱা অৱস্থা হৈছে। আমাকো লাগে, আপোনালোকে কমেণ্ট কৰি ক'বচোন। ইফালে মানে আমাৰ ৰাস্তাখনতো নাই, ইফালে দুটা চাইডে পুখুৰীৰ মাজে আৰু কি হ'ব এইফালে।